নমস্কাৰ। আজি হ'ল 24 মে'। আজি আপোনালোকলৈ অসম তথা ভাৰতবৰ্ষৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে। এনেবোৰ খবৰ নিতৌ পাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত একোটা লাইক কৰি উৎসাহিত কৰে যেন। আজি মই আপোনালোকৰ আগত ক'ব খুজিছোঁ যে হঠাতে অসম হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট দিয়া মুখ্য উদ্দেশ্য কি? শেহতীয়াকৈ ভাইৰেল হোৱা মুখ্যমন্ত্ৰীৰ ভাতৃ সুশান্ত বিশ্ব শৰ্মা আৰু নীলা দলেৰ গোপন ৰহস্য লুকুৱাবলৈয়ে হঠাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ৰিজাল্ট দিছে নেকি? নে জোনমণি ৰাভাৰ হত্যাকাণ্ডৰ আচল ৰহস্য লুকুৱাবলৈ জনসাধাৰণক আন এটা দিশত আগবঢ়াই দিবলৈ চেষ্টা কৰিছে? মুখ্যমন্ত্ৰীয়ে এনে চতুৰালি আৰু কিমান দিন কৰিব? শেষত জোনমণি ৰাভাক হত্যা কৰাটো সঁচা নে মিছা তাক নিৰপেক্ষভাৱে বিচাৰ কৰিলেহে মুখ্যমন্ত্ৰীক এজন সফল মুখ্যমন্ত্ৰী হিচাপে গণ্য কৰিম।